ধনিয়া চাটনি বনাবলৈ প্ৰথমে মই এটা গ্ৰাইণ্ডিং জাৰত এক মুঠি ধনিয়া এনেকৈ কাটি কিনে ঢালি দিছোঁ। তাৰপিছত মই 4টা নহৰু আৰু 2টা জলকীয়া ঢালি দিম। 1 টিস্পুন অফ লেমন জুচ ঢালি দিব। তাৰপিছত ৰষ্টেড কিউমিন পাউডাৰ ঢালি দিব 1 টিস্পুন। অকণমান নিমখ ঢালি দিব আৰু লাষ্টত আমি অকণমান পানী এড কৰি দিম। যেহেতু এতিয়া আমি গোটেইখিনি বস্তু ঢালি ল'লোঁ, এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া মোৰ গ্ৰাইণ্ড কৰা হৈ গৈছে। এইটো চাওক আমাৰ ধনিয়া চাটনিটো ৰেডি হৈ গ'ল। মই অকণমান চামুচে উলিয়াই আপোনালোকক দেখাই দিছোঁ। এই চাটনিটো আপোনালোকে ৰুটি বা পৰঠা লগত খাই চাব, আপোনালোকে নিশ্চয় ভাল পাব খায়।